হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। পিছে গাইজ, আজি মই আকৌ লগ এটাৰ বিয়াত যাব ওলালোঁ। মানে মোৰ লগ এটাৰ বিয়া আছে আজি, তাতে আৰু বিয়াত যাওঁ এতিয়া বঢ়িয়াকৈ। আপোনালোকৰ পিছে ভিডিঅ'টো আজিও চাই থাকিব সকলোৱে। মানে মই বিয়াত য'ত যি হয় আপোনালোক সকলোবোৰ দেখাই আছোঁ আৰু গাইজ, মই আহি এটা ৰখি আছোঁ, ইয়াতে আহিয়ে পোৱা নাই। আৰু বহুত বৰ ৰখাৰ পিছত ইহঁতকে কিবাকৈ আহি পেলাই ইহঁতক লগ পালোঁ বাৰু। আৰু আমি এতিয়া তিনিটাই বঢ়িয়াকৈ আহি আছোঁ, আৰু লগবিলাক আহি আছে, আগত আছে বাৰু। আমি সেনেকৈ তিনিটাই আৰু আহি আছোঁ বিয়া ঘৰলৈকে বুলি। পিছে বিয়াত য'ত যি আপোনালোক দেখাৰ কাৰণে চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আকৌ। তেতিয়া আকৌ লাজো কৰে ভিডিঅ'টো লাভালৈকে, হ'লেও মানে আৰু বনাইছোঁ আৰু অলপকৈ। আৰু আমি ধুনীয়াকৈ বিয়া ঘৰ আহি পালোঁ, বিয়া ঘৰৰ ভিতৰলৈকে যে আপোনালোকক চাই থাকিব আৰু এইকেইটা মোৰ চব বিয়া ঘৰ আহি পোৱাৰ লগে লগে আমাক বঢ়িয়াকৈ চাহ খাব লাগি মাতি লৈ গৈছে। চাহ দিছে, আমি তিনিওটাই চাহ খাবৰ কাৰণে বহিছোঁ আহি। জিলাপি আৰু চাহ দিছে, তাই আকৌ খাব ধৰিছে, তাই আকৌ ফোনতে ব্যস্ত। আৰু চাহ তাহ খাই উঠি আমি অলপমান বহিছোঁ, এনেকৈ মানুহবিলাক আৰু পানী চানী তুলি আহি চোতালত বহি আছে। আমি অলপমান ইফালে বাটৰ ফালে বহিছোঁ আৰু তাতে ভিতৰতনো কিমান থাকিবি আৰু ইমান বেছি গৰম, মানুহৰ মাজত থাকিলে বেছি গৰম লাগে, সেইকাৰণে আমি ইয়াতে বহি আছোঁ বাহিৰতে। আৰু এনেকৈ মানুহবিলাক আহি আছে, আকৌ আমাক চিৰা দৈ খাবৰ কাৰণে মাতি নিলা, আহি চিৰা দৈ দিছে ধুনীয়াকৈ, আমি খাব লাগি গৈছোঁ। এতিয়া বহি আছোঁ, চাহ তাহ খাই উঠিলোঁ, নাজি পেলাই বহি আছে, পাতি আছে। সেইটো ধুনীয়াকৈ নাম আৰু কইনাতে ফটো উঠি আছে বঢ়িয়াকৈ, কইনা আৰু এইকেইটা মোবাইল চাওঁ, মোবাইল মিলাতে হ'লে মোবাইলকেইটাই মানে মোবাইল চাই আছে। এতিয়া এইয়া বিয়া খাবা, এই মোবাইল আমাৰ মৰম লগা কইনা। আমি ধুনীয়াকৈ ভোজ খাব আহিলোঁ, এয়া পেলাই ভোজ দি আছে, আমাকো দিছে দালি চব্জি এইবিলাক দিয়াই নাই, দালি চালি দিছে। যিবিলাক ব্যস্ত তামোল পাণ দি আছে, এইপিনে মানুহবিলাক বহি আছে ধুনীয়াকৈ। নাৰ্জি নাৰ্জি একবাৰ চাইছোঁ তো একবাৰ, আৰু যে প্ৰিয়ংকা কইনাটো আমি প্ৰশ্ন সুধিলে উঠিলে যাম আৰু আমি বঢ়িয়াকৈ বস্তু চাই পেলাই এতিয়া যাবা ওলালোঁ, কইনাক মাত চাত দি থৈ আহিলোঁ, আহি পেলাই যাবা ওলালোঁ আৰু বাই বাই দিলোঁ। আমি ধুনীয়াকৈ বিয়া চিয়া খাই আহিলোঁ, আহি পেলাই ৰাস্তাত অকণমান ৰৈছোঁ, মানে ভাগৰ লাগছে আমাৰ। নাজি মোচনটো নাজি কিবা এটা কৈ দি, বিয়াখন খাই তোৰ কেনেকুৱা লাগিল কওঁ আকৌ ভাল লাগছে একবাৰ। কিবা এইফালে দিন আছে কিয়, লাজ লাগছি নেকি চাব লাগে। প্ৰিয়ংকা কিবা কবি তই? এতিয়াহে গম পাইছোঁ মানে কেনেকৈ আছে। আৰু ইফালে ইমান চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, আমি ধুনীয়াকৈ ৰৈছোঁ আহি ইয়াতে। আৰু গাইজ, মই ধুনীয়াকৈ বিয়াখন খাই ঘৰ আহি পালোঁ, আৰু একদম বিয়াত যাই বহুত বেছি ভাগৰ লাগছে, একদম ঘামি জামি অৱস্থা নোহোৱা গৈছে। আজি অলপ গৰমো দিছিলে, ৰ'দো দিছিলে, আৰু ইমান দিন বৰষুণ দি আজি যিহেতুকে ৰ'দ দিছে, মানে বহুত বেছি ভাগৰুৱা অনুভৱ হৈছে আৰু গৰম লাগছে। বিয়াত যাই বহুত বেছি ভাল লাগছে, আৰু তাইক লগ পাইছোঁ, তাই মোৰ বান্ধৱী আছিল বাৰু, আৰু বান্ধৱী বিয়াত যাই এনেও ভাল লাগে, গোটেইবিলাক লগকে লগ পালোঁ তাতে যাই, বহুত বেছি ভাল লাগিল বিয়াত যাই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।